নমস্কাৰ খুলুমবাই আজি আমি চালাকাটি ব্লকত মহিলাৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম ৰাখিছোঁ ইনভাইট কৰিছিলোঁ আমি 100জন মহিলা কিন্তু মানে বহুতে অনুৰোধ কৰিলে বহুতে পাৰ্টিচিপেট কৰাৰ কাৰণে আগ্ৰহ আছিল তো আমি সেইকাৰণে মানে এইটো অপেন কৰি দিলোঁ তো আজি বহুতজন মহিলা আমাৰ লগত এতিয়া ইণ্টাৰেকশ্যন কৰি আছে আপুনি দেখা পালে আমি আজি ইয়াত মেইনলি মহিলা সবলীকৰণৰ বা ওমেন এম্পাৱাৰমেণ্টৰ ওপৰতে বিষয়টো ৰাখি পেলাই মানে আজি আলোচনা কৰিছোঁ আমি আমাৰ সেই মানে বুদ্ধিজীৱী বা আমাৰ সেই ইণ্টেলেকচুৱেলছ মহিলাৰ লগতে আমি হাউচত অপেন কৰি দিছোঁ যাতে মানে আমিও ক'ব পাৰোঁ UPPL চৰকাৰৰ হৈ বা এতিয়া প্ৰেজেণ্ট চৰকাৰৰ হৈ পেলাই আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এলায়েন্সত আছে BJP আৰু GSP ইয়াত আমি মহিলা ডেভেলপমেণ্টৰ কাৰণে এম্পাৱাৰমেণ্টৰ কাৰণে কি কাম তো এতিয়ালৈকে কৰিব পাৰিলে আৰু কি কাম আমি কৰি লৈ যাবলৈ বিচাৰিছোঁ সেইবোৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু আমি ৰাইজৰ পৰাও মানে ইণ্টাৰেকশ্যন লৈ পেলাই সিহঁতৰ পৰাও আমি ছাজেশ্যন এডভাইচটো লৈছোঁ বিশেষ কৰি চবৰে ভাল পাইছে আদৰিছে সেই মাইনাও চোৰাং বিথাংকিটো লৈ পেলাই আৰু বহুতে আগ্ৰহ হৈছে কাম কৰাৰ কাৰণে আৰু এতিয়া লাখপতি মহিলাৰ স্কিমৰ কথাটো আমাৰ প্ৰমোদ বড়ো ছাৰে অলৰেডি এনাউন্স কৰি দিছে তাত মানে আমাৰ মহিলাবিলাকক কেনেকৈ আমি ট্ৰেইনিং কৰি পেলাই ৰিচোৰ্চফুল কৰিব পাৰোঁ আৰু আমাৰ সেই মহিলাৰ সবলীকৰণটো মাত্ৰ মানে সেই ৭৫,০০০ত সীমিত নকৰি পেলাই যাতে আমি বহুত মহিলাক ভাল সংস্থাপন দিব পাৰোঁ ট্ৰেইনিঙৰ যোগেদি সেইবোৰ বিষয়ে আমি কথা পাতিছোঁ এগ্ৰিকালচাৰ ইফালে আমি কেনেকৈ উন্নত হ'ব পাৰিম ইয়াৰ বিষয় লৈ আমি কথা পাতিছোঁ আমাৰ মেইনলি আমি কেনেকৈ কোৱালিটি হিউমেন ৰিচোৰ্চ হ'ব পাৰিম মহিলা হৈ পেলাই বিশেষ কৰি এডুকেশ্যন শিক্ষাৰ ফালে আমি কেনেকৈ আগবাঢ়ি যাব লাগিব সেইবোৰ বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ ছ'চিয়েল ৱেলফেয়াৰ স্কিমছৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু নৱপ্ৰজন্ম মানে মহিলাক লৈ পেলাই ইউথ এম্পাৱাৰমেণ্টৰ কথাও আমি কৰিছোঁ যেনিবা কেবিন ক্ৰু ট্ৰেইনিং আমাৰ ঠেংপাকৰি ডিজিটেল সেই এম্পাৱাৰমেণ্ট স্কিম যিটো হ'বলৈ মানে গৈ আছে ইয়াৰ বিষয়ে আমি আলোচনা কৰিছোঁ আৰু আমি বিশেষ কৰি মানে আমাৰ মানে এডুকেশ্যনৰ লাইনত আমি মাতৃ হৈ পেলাই কেনেকৈ লিটাৰেচি ৰেটটো আমি বঢ়াই লৈ যাব পাৰিম ইয়াৰ বিষয়ে আমি মানে বিতংভাৱে আলোচনা কৰিছোঁ আৰু বিশেষ কৰি আমাৰ সেই কোকৰাঝাৰ জিলাৰ অন্তৰ্গত সেই ড্ৰাগছ এডিকশ্যনটো আমি হৈ পেলাই কেনেকৈ নাইকিয়া কৰিব পাৰিম ইয়াৰ বিষয়ে আমি আলোচনা কৰিছোঁ চবেই আদৰিছে আৰু তাৰ বাদেও আমাৰ সেই কি কয় বাল্য বিবাহৰ ওপৰত যাতে নহয় আমাৰ মাতৃবিলাক নিজেই ওলাই আহে আৰু বাল্য বিবাহ আৰু আমাৰ সাংবিধানিক অধিকাৰৰ বিষয়ে আমি বহুত কথা পাতিলোঁ বা আমাৰ নাৰীৰ যি সমস্যা হয় ইয়াতে যাতে আমি চবেই মিলি পেলাই যাতে আমাৰ যি ইছ্যু হয় যি সমস্যা হয় এইটো হাত ধৰি পেলাই আমি যাতে মানে সহায় ল'ব লাগে আইনী হ'লে আইনী ভাৱ বা সামাজিক যেনেকৈ সহায় ল'ব লাগে বা ইউনাইটেডলি থিয় হৈ পেলাই আমাৰ মহিলা ইছ্যুজটো আমি কেনেকৈ নাইকিয়া কৰিব পাৰিম ইয়াৰ বিষয়ে আমি আলোচনা কৰিছোঁ বিশেষ কৰি আমি আমাৰ অৰ্থনৈতিক দিশত আমি কেনেকৈ সংস্থাপন দিব পাৰিম মহিলাবিলাকক আৰু যাতে আমি সামাজিক ইফালেও ভাল স্থানটো পাব পাৰোঁ আৰু আমি চবেই জানো সেই দুটা দিশত যদি আমি ভাল হ'ব পাৰোঁ তেতিয়াহে আমি ৰাজনীতিৰ পথাৰত মানে খুব ষ্ট্ৰংকৈ আহি যাব পাৰিম ধন্যবাদ गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003991187 आव थोंजों फोनांजाब खालामनो हागोन